Hello everyone, Namaskar. Sagotam janaisu mur notun eti video loi and welcome to our channel Oronge Doronge. Aji eta video loi ahisu aru video tu সম্পূৰ্ণ লাচিত দিৱসৰ লগত সংগতি থকা আৰু লাচিত দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰিব লগা কুইজ প্ৰতিযোগিতাৰ বাবে এই ভিডিওটো যথেষ্ট সহায়ক হ'ব। প্ৰায় 10টা মান কোৱেশ্চন মই ইয়াত সন্নিবিষ্ট কৰিছো আৰু আপোনালোকে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ নিজে কৰিবলৈ যত্ন কৰাৰ লগতে আনকো শেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেতিয়াহ'লে আজি প্ৰথমটো প্ৰশ্ন আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হ'ল লাচিত বৰফুকনৰ কোন চনত জন্ম হৈছিল? উত্তৰ 1622 চনত 24 নৱেম্বৰ। দ্বিতীয়টো প্ৰশ্ন হ'ল লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? উত্তৰ মোমাই তামুলী বৰবৰুৱা। Question number 3 লাচিত বৰফুকনৰ মাকৰ নাম কি আছিল? উত্তৰ নাগেশ্বৰী আইদেউ। Question number 4 শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? উত্তৰ 1671 চনত। Question number 5 শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ মোগল আৰু আহোমসকলৰ মাজত। Question number 6 লাচিত বৰফুকনৰ জন্ম ক'ত হৈছিল? উত্তৰ শিৱসাগৰত। Question number 7 শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ ৰামসিংহ। Question number 8 শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। Question number 9 দেশতকৈ মোমাই ডাঙৰ নহয় এই কথাষাৰ কোনে কৈছিল? উত্তৰ লাচিত বৰফুকনে। Question number 10 শৰাইঘাটৰ ৰণৰ সময়ত অসমৰ ৰজা কোন আছিল? উত্তৰ চক্ৰধ্বজ সিংহ।